আমি প্ৰথমবাৰৰ কাৰণে অসমত আমি 1000টা মডেল অংগনবাড়ী কেন্দ্ৰ স্থাপন কৰিছোঁ। ইয়াৰ আগতে আপোনালোকে দেখিছিলে যে আমাৰ অংগনবাড়ী কেন্দ্ৰবিলাকৰ অৱস্থা কেনেকুৱা আছিল। গতিকে আমি প্ৰথমবাৰৰ কাৰণে 1000টা মডেল অংগনবাড়ী চেণ্টাৰ ইতিমধ্যে তাৰ কাম কাজবিলাক অসমত সুন্দৰভাৱে চলি আছে। দ্বিতীয় পৰ্যায়টো আমি এইবছৰ আকৌ নতুনকৈ 3000টা আমি অংগনবাড়ী কেন্দ্ৰ আমি নিৰ্মাণ কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ। এই সমষ্টিটো আকৌ পাব আৰু তাৰ পিছৰ পৰ্যায়ত প্ৰায় 15000টা। গতিকে আমি আশা কৰিছোঁ যে অংগনবাড়ী কেন্দ্ৰৰ প্ৰথম যিখিনি দুৰৱস্থা আছিল আন্তঃগাঁথনি সেইখিনি সমস্যা নাইকিয়া হ'ব আৰু লাহে লাহে যিখিনি সেৱা আছে সেইখিনিও আমি যাতে ভালকৈ শিশুসকলৰ শিক্ষা বা মহিলাসকলৰ সুৰক্ষা তেওঁলোকৰ স্বাস্থ্য পৰিপুষ্টি গোটেইখিনি আমি সামৰি ল'ব খুজিছোঁ যাতে সঁচা অৰ্থত এই অংগনবাড়ী কেন্দ্ৰবিলাক অসমত গঢ় লয়। পৰৱৰ্তী পৰ্যায়ত আৰু অন্য ধৰণৰ অংগনবাড়ী কেন্দ্ৰ আৰু প্ৰায় 15 পৰা 20 হাজাৰ নতুন অংগনবাড়ী এনেকুৱা মডেল অংগনবাড়ী কেন্দ্ৰ ৰাজ্যখনত স্থাপন